6টা বাজিছে আৰু মই ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ ৰাস চাবলৈ আৰু আমাৰ ঘৰৰ ওচৰতে পাতিছে ৰাস আৰু তালৈ বুলি ওলাইছোঁ কালি যোৱা নহ'লে যিহেতু আজি যাবলৈ ওলাইছোঁ টুকটুকৰ উৎপাত মোৰ যিহেতু যাবলৈ মন নাই গা ঠিক নাই সেইটো কাৰণে টুকটুকৰ উৎপাত ওলাইছে কাৰণে তাৰ লগতে যাবলৈ ওলাইছোঁ ওচৰৰ বৌ এজনী যাব তেওঁলোকৰ লগত আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব আৰু শেষত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে আৰু টুকটুকৰ উৎপাত লগাই আছোঁ যাবৰ কাৰণে আৰু যাম আৰু গৈ পেলাই আপোনালোকক দেখুৱাম গতিকে চাই থাকিব শেষলৈকে আৰু যাবলৈ তেনেহ'লে একেবাৰে ৰাস মঞ্চত আপোনালোকক লগ পাইছোঁ
তোমালোকৰ কষ্ট উলমি আছে কদমৰ ডালত। একান্তই যদি তোমালোকৰ পৰীক্ষা এই বস্ত্ৰ তেন্তে আহা আহি লৈ যোৱা তোমালোকৰ বস্ত্ৰ। দুয়ো হাত মেলি লোৱা তোমালোকৰ কষ্ট। তোমালোকৰ নিৰ্ভীক ভক্তিভাৱে অতিকে বিচলিত কৰি কিন্তু সময় নহয় নেকি তোমালোকৰ অভিলাষ পূৰণ। এই যে ভাৰতৰ মধুনিশা ৰাক্ষসীয়াৰ পৰিৱেশন আৰু তাতেই হ'ব তোমালোকৰ এই অভিলাষৰ পূৰণ। এতিয়া যোৱা নিজ গৃহে নিজ পত্নীৰ পুত্ৰৰ সৈতে কৰাৰ ইচ্ছা।
हो